নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে মই পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। 2021-23 বৰ্ষৰ DLED পাঠ্যক্ৰমৰ বাবে এডমিশ্যনসমূহ ইতিমধ্যে হৈ গৈছে। ইয়াত দেখিবলৈ পোৱা গৈছিলে যে প্ৰায় 58,000 কেণ্ডিডেটে 2021-23 বৰ্ষৰ DLED পাঠ্যক্ৰমৰ বাবে আবেদন কৰিছিলে। ইয়াৰে প্ৰায় 4,000 কেণ্ডিডেটেহে পঢ়িবৰ বাবে সুবিধা লাভ কৰিলে। গতিকে যিসকল কেণ্ডিডেটে 2021-23 বৰ্ষৰ DLED পাঠ্যক্ৰমৰ পঢ়িবৰ বাবে সুবিধা লাভ নকৰিলে তেওঁলোকৰ বাবে আছে এটা বহুত ডাঙৰ খবৰ, কিয়নো নতুন শিক্ষানীতি 2020 অনুযায়ী সমগ্ৰ ভাৰতবৰ্ষতে DLED পাঠ্যক্ৰমসমূহ উঠি ইণ্টিগ্ৰেটেড BEd হোৱাৰ এটা বাতৰি প্ৰচাৰ হৈছিলে। ইয়াৰ পৰিপ্ৰেক্ষিতত ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই এটা বহুত ডাঙৰ ভাল খবৰ লৈ আহিছে আপোনালোকৰ বাবে। এটা টেলিভিশ্যন শ্ব'ত হোৱা সাক্ষাৎকাৰত ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই কয় যে 2030 চনলৈকে DLEDৰ পাঠ্যক্ৰমৰ কোনো বিলুপ্তি নঘটে আৰু 2030 চনৰ পাছতহে DLEDৰ সলনি ইণ্টিগ্ৰেটেড BEd হ'ব। গতিকে আপোনালোকৰ বাবে অতি ভাল খবৰ। ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই টেলিভিশ্যন শ্ব'ৰ সাক্ষাৎকাৰত কিনো কৈছিলে শুনকচোন। মাজত এটা কথা চলি আছে, DLEDটো উঠি যাব। তো এতিয়া সেই প্ৰফেশ্যনেল কোৱালিফিকেশ্যনটো ৰিকুইজিট কোৱালিফিকেশ্যন, কিন্তু কোৱা হৈছে DLED উঠি যাব। কেতিয়াৰ পৰা উঠি যাব? DLED উঠি যাব 2030 চনৰ পাছত আৰু DLED ডিগ্ৰীটো নাথাকে। গতিকে 2030 চনলৈকে যিহেতু আমাৰ সময়সীমা আছে, আমি অনুমতি লাভ কৰিম যে 2026 বা 27ত লাষ্ট বেটছ অফ DLED কেণ্ডিডেটৰ এডমিশ্যন আমাৰ ডায়েটবিলাক বা অন্য অনুষ্ঠানত হ'ব, যাতে 26-27ত সোমাই পাছ কৰি তেওঁলোকে 30ৰ ভিতৰত যিখিনি ৰিক্ৰুইটমেণ্ট হয় সেইখিনি পাব, কিন্তু 30ৰ পাছত আৰু DLED নাথাকে। তো 30ৰ পাছত যিসকল হ'ব তেওঁলোক BEd হ'ব লাগিব, ইণ্টিগ্ৰেটেড BEd কোৰ্চ পাছ কৰা হ'ব লাগিব। যিসকলে DLED কৰিম বুলি মনত এটা হেঁপাহ লৈ আছে তেওঁলোকৰ বাবে অতি ভাল খবৰ। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।